নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আমি উপস্থিত আছোঁ শিৱসাগৰ ৰুদ্ৰসিংহ উদ্যানত। তাত এটা মিউজিয়াম আছে, সেই মিউজিয়ামটোলৈ আজি আমি যাম। এতিয়া টিকেটটো কাটি লওঁ। টিকেটটো কাটি ভিতৰলৈ গৈ পেলাই সোমাই সোঁহাতে মিউজিয়ামটো আছে। টিকেটটো লৈ লওঁ নহয় জানো? প্ৰথমে আপোনালোকে মিউজিয়ামটো চাই আহিব এইফাললৈ, তাৰপিছত এইফালে আমাৰ কালচাৰেল প্ৰগ্ৰেমটো হ'ব, প্ৰগ্ৰেমটো চাই যাব। কিমান দিন হ'ল এইটো খোলা? আজি ছমাহমান হৈছে। ছমাহ কিমানবাৰ আহিলে ইয়ালৈ? ইয়াত মই 3 মাহমান আহিছোঁ। 3বাৰমান। ভাল লাগে নেকি? ভাল লাগে এতিয়া মিউজিয়ামলৈ গৈ আছোঁ আমি। অঁ, ইহে জানিব লোকেল মানুহ। জয়ন্তক সাঁতুৱাই দিওঁ তাত। সেইটো ঘনচে মই ঘড়ীটো গম পাই, আমি নাজানো ভালকৈ। অঁ, পানীখিনি বাজ হৈ যাব চাগে। এতিয়া আমি উপস্থিত আছোঁ ৰুদ্ৰসিংহ পাৰ্কৰ হেৰিটেজ মিউজিয়াম কমপ্লেক্সত। এইটো শিৱসাগৰৰ বিধায়ক মাননীয় অখিল গগৈ ডাঙৰীয়ে উদ্বোধন কৰিছিলে। আমি এতিয়া মিউজিয়ামৰ ভিতৰলৈ গৈছোঁ। বাহিৰতে জোতা চেণ্ডেল খুলি যাব লাগে। পাইপকেইটা দেখুওৱা হৈছে আপোনাৰ কৰালৰ পৰা যিটো বনোৱা হয়, মানে কৰালৰ বৃহৎ আপোনাৰ গাঁত খানে, তাতে বৰা চাউল, মাটিমাহ, গুড়, শিলিখা, শিলচূণ, শামুকচূণ, বৰালি মাছ চব 25-30 দিনমান গেলোৱাৰ পাছত আপোনাৰ কেলছিয়াম কাৰ্বনলৈকে ৰাসায়নিক বিক্ৰিয়াৰ বস্তুটো প্ৰস্তুত হয়। আৰু এতিয়াও এইটো পাইপেৰে আপোনাৰ জয়সাগৰী মেইন টেংকটোৰ পৰা তলাতল ঘৰ কেম্পাছৰ ভিতৰত ৰাইট লেফ্টত যিবিলাক পুখুৰী আছে, তালৈ এইটো পাইপেৰে পানী গৈ আছে। আৰু এইখিনি 15 শতিকাৰ শংকৰী যুগৰ সাঁচি গছৰ বাকলি পুথিখিনি দেখাইছে। এখন আপোনাৰ শংকৰদেৱৰ নাট ৰুক্মিণী খনখন আছে, ব্ৰজাৱলী যিটো মৈথিলী সেইটোত, আৰু এইখন ভক্তি ৰত্নাৱলী তেখেতৰ সংস্কৃত ভাষাত লিখা যিখন একমাত্ৰ পুথি। তেনেকৈ এখন মাধৱদেৱৰ হেজাৰীখন আছে। তো আপোনাৰ এইটো হাৰিকেনৰ লেণ্টাৰ্ণ, ব্ৰিটিছৰ দিনৰ যিটো লেম্প। তাৰপৰা এইখিনি তেনেকৈ আপোনাক খননত ওলোৱা মাটিৰ বাচন বৰ্তনখিনি, পানী খোৱা নলিচা আছে ধৰক, পূজা পাতলৰ টেকেলি সৰু সৰুবিলাক, আৰু এইটো হুকা বংটো। বংটো। আৰু এইটো যে মুখা শিল্পত আমাৰ ৰাৱণৰ মূৰবিলাক বনাই আছে দোকানত, ফক আৰ্টৰ যিটো। আৰু এইখিনি আপোনাৰ ভাঙি গৈ এখনত নাওবিলাক বনাই তেতিয়া। ঠিক তেনেকৈ এইখন নাকৈদা আপোনাৰ 4 ফুটমান দীঘল হয়। নাকৈদালৈ এখন কি গদাধৰ সিংহই ফাইট কৰে। আচ্ছা আচ্ছা। এই ফুটাটোতে গাৰ কাপোৰখন বান্ধি লৈ ঘূৰাই থাকে। নাগৰাখনি তাত থকা সম্পূৰ্ণ চেপটো তাত আছে। নাকৈ আৰু ডণ্ট টেল মি এনেকুৱা মিনিংটো। এখন মহাভাৰত বেংগলী লেংগুৱেজত আছে। এখন 17 বছৰমান পুৰণি হ'ব। কাশী ৰাখি এইবোৰ তেনেকৈ মেটেল ইউটেনচিলখিনি। এইটো আকৌ আপোনাৰ মৃদঙৰ খোলা। এইটো গোপাল আটাৰ যিখিনি কণ্ঠৰ মানুহ সেইখিনি ব্যৱহাৰ কৰে। শিলিখা চেটটোত বনায় কঁঠাল কাঠৰ। আৰু এইটো মেলাহী বাতি আপোনাৰ ৰাইচ বিয়েৰ এবাতি খায় আৰু তেতিয়া। তেনেকৈ আপোনাৰ এইটো নেচাৰেল পেইণ্টটো আপোনাৰ হেঙুল হাইটেল। এই পেইণ্টটো আপোনাৰ শিলৰ পৰা বনায়। ঠিক তেনেকৈ এইটো মেজাৰমেণ্ট ব্যৱস্থা আৰু ক'লা চালনী। এইটো কৰিয়া বেম্বৰ পৰা বনাই গাখীৰ খীৰাই। আগতে সাঁচি গছৰ বাকলি পুথিবোৰ এনেকুৱাবিলাকতে ভৰাই থয়, কাঠৰ বক্স। আৰু চালপিৰা ৰজাই বহি ভাত খায়, এখন ৰিপেয়াৰিং কৰিছে আপোনাৰ। তেনেকৈ খুৰাবিলাকত হেঙুল হাইতালৰ কালাৰটো আছে। আৰু এইটো নদীয়া, এইটো হাত ধুই ভাষাটো তাতকৈ আৰু ডাঙৰ হয়। তেনেকৈ এইটো মৃদঙৰ খোলা 200 বছৰমান পুৰণি হ'ব। আৰু এইখিনি আহি আছে, ছেটিং কৰা হোৱা নাই ভালকৈ। এইখিনি শিলজালি কটা কুঠাৰবিলাকত তেতিয়া 200-250 বছৰ পুৰণি হ'ব। এখন কাৰ্ফাইট হ'ব। অসম আন্দোলনৰ সময়ছোৱাত চিআৰপিএফক আপোনাৰ মাৰিবৰ কাৰণে ইউজ কৰে তেনেকুৱা কাৰ্ফাইট হ'ব। আৰু এইটো এখন দোলা মুখাই যায় সত্ৰৰ মুখা মন্দিৰত। আপোনাৰ এইখিনি আৰ্টিফিচিয়েল, এইকেইটা সত্ৰীয়া সংস্কৃতি, মানে কইনা জয়খন নহয় আৰু আগৰ। এইখন আপোনালোকে চোৱা। তাৰপৰা এইখন আপোনাৰ বানচেং, আহোমসকলৰ যিখন মঙলচোৱা পুথি, টাই লেংগুৱেজত আছে। নখ কলিজাৰ বিৱৰণখিনি আছে। ইয়াতে মুখাশিল্প মিউজিয়ামটো প্ৰস্তুত কৰিছে। মুখাশিল্পটো জানে আপোনালোকে এটা প্ৰকাৰ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান। যিহেতু মুখাটো এটা পৰম্পৰাগত নিৰ্মাণ কৰি প্ৰস্তুত কৰা হয়, ইয়াত সম্পূৰ্ণ প্ৰচেছটো দেখুওৱা হৈছে। প্ৰথম 3-4 বছৰীয়া জাতিবা এটা কাটি আনে, কেৰেক্টাৰটো যাৰ যিমান চাইজৰ হ'ব মুখাটো প্ৰথমতে বনাই লয়। তাৰপিছতে আপোনাৰ কটন কাপোৰৰ প্ৰলেপ দি দিয়ে। তাৰ ওপৰতে কাল আৰু ক্লে ৰেমিক্স কৰি পেলাই এই চেপটো বনায়। তাৰপিছতে আপোনাৰ তাৰ ৰ'দত শুকাবলৈ দি পেইণ্ট কৰি দিয়ে। আৰু এতিয়া যিহেতু পেইণ্টটো আৰ্টিফিচিয়েল কৰে, ডিউৰিং শংকৰদেৱৰ সময়ছোৱাত আপোনাৰ হেঙুল হাইতাল, মিঠাতেলৰ চাকি চাই, গছৰ গুটি, পাতৰ ৰং এনেকুৱা প্ৰাকৃতিক উপাদানৰ পৰা পেইণ্টটো প্ৰস্তুত কৰে। আৰু এইটো মৰাপাতৰ পৰা বনায় চুলিবিলাক। আৰু এইটো কয় কুহিলা আপোনাৰ খুব দ ঠাইত গজে। আজিকালি যিহেতু অকণ পাবলৈ অসুবিধা, সেইকাৰণে ইয়াত থাৰ্মোকলটো ইউজ কৰে।
তেনেকৈ এইটো আপোনাৰ মোহিনী ৰূপটো দেখুৱাইছে মোহিনী ৰূপটো দেখুৱাইছে আৰু এয়া পুতনা আৰু পুতনা কংসৰ ৰাজসভাৰ আক্ৰমী অঁ আৰু এইটো সূত্ৰধাৰ আৰু বাঁহেৰে বনাইছে এইটো এইটোতো এইটো গৰণ্ড পুখুৰীৰ লৰ্ড কৃষ্ণা সুজিত বৰুৱা তেখেতে বনাইছে গোটেইখিনি অঁ আমাৰ বৰ্ণপতি কোঁৱৰৰ এইখন অনুমান তেনেকৈ তেনেকৈ আছে ইয়াৰ আকাশৰ তাৰকাসুৰক দেখুৱাইছে অঁ নৰকাসুৰ ইয়াৰ সুবাসুৰ এইটো ৰামায়ণৰ কাহিনী জাম্বৱান ৰামৰ ভকত আছিলে 28 ডে শ্ৰীকৃষ্ণৰ লগত ঠাইটো কৰিছিলে এটা মণিকা আৰু এইটো এইখন সুপৰ্ণখন তেনেকৈ আপোনাৰ এইটো প্ৰহ্লাদ ভক্তপ্ৰাণ ইয়াৰ সূৰ্য দেৱতা ইয়াৰ দৈত্য গুৰু শুক্ৰাচাৰ্য এয়া আকৌ ধেনুকাসুৰ কংসৰাজসভাৰ সেনাপতি কৃষ্ণক মাৰিবৰ কাৰণে পঠিয়াইছিলে শ্ৰীকৃষ্ণৰ হাততে ধেনুকাসুৰৰ মৃত্যু হৈছিল তেনেকৈ এয়া আপোনাৰ নৰসিংহ বিষ্ণু দক্ষ অৱতাৰ কি অৱতাৰ বুলি কৈছে সেইখন মানে কৰি আছে আৰু আপোনালোকক বেলেগ দেখুৱাম বাৰু এতিয়া দাদাই আমাক বুজাই দিব এইফালে আমি চাম এতিয়া এইফালে আমি চাম গছৰ পাতৰ হ'ব তাৰপৰা এইকেইটা ৰক কাট স্কাল্পচাৰবিলাক মানে আহোম যুগত যিমানবিলাক স্কাল্পচাৰ বনাইছিলে দুটা প্ৰকাৰে বনাইছিলে টেৰাকটাটো আৰু ৰক কাটটো আৰু এইটো নেচাৰেল এলিমেণ্টৰ মিশ্ৰণটো যিটো টাইটেক্স নেল চেল ষ্টিকিৰাইট জাগিৰি সেইবিলাকৰ এইটো লোৱা কৰটো য'ত মানে ক'লা কচু বেছি গজে তাতে লোৱা কৰটো পায় এইটো গলাই গলাই আপোনাৰ এই শিলুৰ বৰটোপ সেই ৰাইফল যিবিলাক বনায় তেনেকুৱা আৰু এইখিনি ৱেপনছবিলাক দেখাইছে শ্বৰ্টবিলাক খেলত দিয়া বুলি যে কয় এইডাল খেল এইডাল জেপলিঙৰ নিচিনাকৈ এইটোতো জেপলিঙে জেপলিঙৰ এক প্ৰকাৰৰ এইখিনি এনেকুৱাকৈ বনাইছে ধৰক কাটিবও পাৰে ভৰাবও পাৰে কৌশল বঠাও মাৰিব পাৰে নেভিখিনি তেনেকুৱা এইটো ৰাইফলছ আপোনাৰ পানী শিল ৱেট আছে কি 4 কেজি মানে এইফালে খাৰবিলাক চেঁচি চেঁচি ভৰাই দিয়ে ইয়াত ফুটা থাকে কলিতাডাল লগাই বস্তুটো যি দি প্লাছ এইটো আকৌ মোগলৰ বৰটোপৰ গুলি মোগলৰবিলাক অলপ ডবল হয় আহোমৰটো অলপ বেল গুলি সৰু হয় বেল গুলিকে নাকৈলাখন এইখনে আৰু এই ফুটাটোতে বান্ধি লৈ ঘূৰাই থাকে আৰু এখন সোণৰ পানীত চোৱাই লোৱা হয় এই ফলেটটো লাগি আছে তেনেকৈ ধৰক আপোনাৰ এই বেকাৰবিলাক মোগলৰ এখন আহোমৰ গাদা অনবৰত গাত লাগি থাকে এইখিনি শিঙি মিকাই থাকে এনেকুৱাকৈ বনাইছিলে আৰু হিমালয়তে ওলাই আহে এইকেইটা টেৰাকটা পুৰামাটি ভাস্কৰ্য তাত যিবিলাক ফুলজালি কাটিছিলে আৰু এইখিনি আপোনাৰ ৰিলিফ স্কাল্পচাৰ কৰে মানে পাতটো ছেট বুলি বনাই থাকে এইটো শিৱদৌলৰ ডিজাইন কৰ্দহিয়া ধৰক ডেভিডলটো যদি চাই ধৰক জিকাহিয়া দেখিব এইকেইটা ছেপত বনাইছিলে এইটো কাৰণে এনেকৈ বনালে নেচাৰেল ডিজাষ্টাৰ প্ৰত্যক্ষভাৱে মানুহটো গিৰাব নোৱাৰে আৰু এখন ডেৰটো আপোনাৰ 13 ফুট 14 ফুট ডাঠ হয় আৰু এইবিলাক আছিলে বুলেটখিনি মানে এইটো আহোমৰখিনি মানে তেনেকৈ আপোনাৰ লুৰ আছে এইবিলাক লুৰ বুলি হিলৈ বুলি সৰু সৰুবিলাক ইয়াত হাতীলৈ বুলিছে হাতীলৈ মানে এইটো হাতীলৈ দেখুৱাই দিছোঁ আপোনালোকক আহোমৰ গুলিকেইটা দেখুৱাই দিছোঁ ইয়াত কলিতা লগাই ফুটা থাকে মৰিছে আৰু এইটোতো এইটো সেইডালে হ'ব ন তাতকৈ সৰু হয় এইটো সৰু হয় ন এইফালে বাৰটো হয় ন এইটো কি দিছিলে ন 1 ৰুপি আৰু এইটো আপোনাৰ ফুটা কৰি এটা হাতত নাই কৰিছে মানুহবিলাকে ফুটা কৰি এইটো ফুটা কৰি এইটো নহয় 1 পায় একদম লৱেষ্ট ভেলু আৰু 64টা লগ লাগিলে 1 টকা হয় তেনেকৈ এইটো আধা অনা 1 অনা 16 যিটো 1 টকা হয় আগৰ 1 টকাটো ডাঙৰ আছিল আৰু এতিয়া সৰু 1 টকা বনাবলৈ এইটোতো এইখিনি চেম আৰু পঞ্চায়ত চব দেখুৱাইছে আৰু এইটোতো চেম আৰু এইটো তেনেকৈ আপোনাৰ 20 টকাটো 22 এবাৰ ওলালে প্ৰডাকশ্যন বন্ধ কৰি দিলে 50 পইচাটো তেনেকৈ 1/2 ওপৰত দেখাইছিলে তো 25 পইচাটো 1/4 পাইছে চলাইছে তেনেকৈ 20 পইচাখিনি ব্ৰঞ্জৰ এইখিনি হেক্সাগনখিনি এলুমিনিয়াম মেগনেছিয়াম মেটেলছ তেনেকৈ 1 নয়া পইচালৈকে দেখাইছে আৰু এইখিনি একদম ৰেয়াৰ কইনছ আহোম ৰজাদিনীয়া কিছুমান এইকেইটা হেক্সাগনেল চেপত যিখিনি আছে আহোমৰ ৰূপৰ মুদ্ৰা আহোম কিং প্ৰমত্ত সিংহৰ ৰাজেশ্বৰ সিংহ চিলভাৰ আৰু গ'ল্ড এইটো মাৰাঠাসকলৰ মনান্তক গ'ল্ডৰ এইটো আকৌ কৰ্মাৰ ডাইনেষ্টি ৰাজপুতসকলৰ আৰু এইখিনি মৌৰ্য ডাইনেষ্টি অশোকৰ দিনৰ এইবিলাক মোগলৰ এইটো যিমান মানে য়েল্ল' কালাৰ আছে এইটো কোচসকলৰ ন যিমান য়েল্ল' কালাৰ আছে এইটো মোগলৰ নহয় আহোমৰ আছে মানে যিমান আছে আৰু আহোমৰ মানে হয় তাৰপৰা এইটোহে মাৰাঠাসকলৰ এইটো মানে
এইটো এইখিনি মৌৰ্য যুগৰ অশোকৰ দিনৰ এইবোৰ মোগল এইটো কোচসকলৰ নাৰায়ণী মুদ্ৰা আৰু এইফালেতো এই সৰু সৰুকেইটা কি এইফালে ফটো গেলেৰী আপোনাৰ ৰংপুৰৰ মনুমেণ্টবিলাকৰ এইটো এইটো কাৰেংঘৰটো হয় এইটো গড়গাঁৱৰ ৰাজ কাৰেংঘৰ দেখাইছে কাৰেংঘৰ এইটো আপোনাৰ সজাই থোৱা হৈছে এইটোতো তলাতল ঘৰটো তলাতল ঘৰটো প্ৰথম অৱস্থাত যিটো আছিলে এইটো দেখাইছে এইটো দেখুৱাইছে নহয় জানো আপোনালোকে চাওক ইয়াত সৰুকৈ সজাই থোৱা আছে আৰু এইটো ঘনশ্যামুদ্দিনৰ টেৰাকটা ব্ৰিক টেম্পলটো দেখাইছে এইটো আহোমৰ যিজন মেইন আৰ্কিটেক্ট মানে ইয়াত 1696 পৰা 1714 চনলৈকে ৰংপুৰত ৰুদ্ৰসিংহই ৰাজত্ব কৰিছিলে আপোনাৰ গড়গাঁৱৰ পৰা ৰাজধানী লৈ আনিছিলে 1696 আহিয়ে ৰুদ্ৰসিংহই কি কৰিলে গোটেই ৰংপুৰ নগৰখনক মানে সুন্দৰকৈ ইটাৰে সজাব বিচাৰিছিলে তেতিয়া যিহেতু ইটাৰ কাম জনা মানুহ নাছিলে তেতিয়া কোচবিহাৰৰ পৰা বাঙালী মুছলমান ঘনশ্যামুদ্দিনক মেইন আৰ্কিটেক্ট হিচাপে লৈ আনিছিলে আৰু একেটা আহি যেতিয়া গোটেই মনুমেণ্টবিলাকৰ কাম কমপ্লিট কৰিছিলে কামৰ বিনিময়ত ৰজাই উচিত প্ৰাপ্য প্ৰদান কৰিছিলে কিন্তু এক্সিডেণ্টলি আহোমৰ প্ৰজাসকলৰ বিৱৰণ থকা মেপটো মনুমেণ্টবিলাকৰ ডিজাইন চিক্ৰেট টানেল পৰ্যন্ত মানে মেপ আকাৰে লৈ গৈছিলে সেইটো সন্দেহতে ৰজাই কৰিলে কি তুমি এই মেপটো মোগলক দি আহোমৰ কিবা বিঘিনি ঘটাব চেষ্টা কৰিছা এইটো সেইটো সন্দেহতে মানে তেখেতক বন্দী কৰিছিলে আৰু বন্দিত্ব সময়ছোৱাত তেখেতে কি কৰিব এই মনুমেণ্টটো বনাইছিলে এই ঘৰটো মানে ঘনশ্যামুদ্দিনৰ আমি অট'বায়'গ্ৰাফি বুলি ক'ব পাৰোঁ কেলে মানে এই দৌৰবিলাক যদি চাই এইটো ইছলামিক আৰ্কিটেকচাৰ আৰু ইয়াত হিন্দুৰ বিভিন্ন দেৱ দেৱতাৰ ভাস্কৰ্য আছে ৰামায়ণৰ কাহিনী বান্দৰ ক্ষেত্ৰত দৃশ্য এটা বিষয় আছে এই ফ্ল'ৰেল মটিভছ কালচাৰবিলাক অসমীয়া শিপিনীয়ে যিটো তাঁত কাপোৰত বুটাম তোলে সেইবিলাক আৰু ইয়াৰ যদি ভিতৰভাগ আমি চাওঁ উত্তৰ দক্ষিণাকৈ আছে তেনেকৈ থাকিলে মানে ইছলামিকসকলে তেওঁলোকৰ মৃতকক প্ৰভাৱ দক্ষিণ দিয়ে সেইকাৰণে এইটো সমাধি ক্ষেত্ৰ বুলি ক'ব পাৰোঁ আৰু মছজিদৰ যিটো প্ৰে হাউচ আমি ভিতৰভাগত দিম সেইটো আমি প্ৰাৰ্থনা গৃহও ক'ব পাৰোঁ আৰু ইয়াত বিশেষকৈ মোগল এম্পায়াৰৰ শ্বাহজাহানৰ এটা স্কাল্পচাৰ আছে ইয়াত দেখুৱাব পৰা নাই মনুমেণ্টটো সেইটোৰ পৰা গম পাইছোঁ তেওঁ যিটো ইছলামিক আছিলে গতিকে তেওঁ আকবৰৰ জীৱনটোক প্ৰতিনিধিত্ব কৰিছে আকৌ আপুনি এইফালে আহোমৰ ৰয়েল চিম্বল ড্ৰেগন এটা দেখিব ড্ৰেগনটোৰ পৰা গম পাইছোঁ তেওঁৰ পাছত হিন্দুলৈ কনভাৰ্ট হৈছে মানে আৰু এই ৰূপখন যদিও গৌৰীয় উৰিষ্যাৰ মঠ মন্দিৰবিলাকৰ লগত তুলনা কৰিছে মেইনলি এইটো উলথানৰ চেপটোত আছে তেতিয়া যিহেতু ধৰক স্থলপথৰ ব্যৱস্থা নাছিলে জলপথে এইবোৰ কাৰণে নৌকা ব্যৱহাৰ কৰিছিলে গতিকে সৌন্দৰ্য বৰ্ধনৰ কাৰণে নৌকাৰ ডিজাইনটো ডেপিক্ট কৰিছে আৰু 2 নম্বৰ চাইণ্টিফিক কথাটো হ'ল কি এটা কৰালটোত মানে যেতিয়া এনেই 1000 বছৰ থাকে নেচাৰেল এলিমেণ্টৰ যিটো কৰাল চিমেণ্টটো আৰু যেতিয়া তাত পানী পৰি থাকে ধৰক তেতিয়া তাৰ হেৰিটো কমি আহে আয়ুসটো সেইকাৰণে এই বস্তুটো পানী নকৰিবৰ কাৰণে সেইটো এটা আটক ধুনীয়াকৈ ইয়াত বনাইছিলে তেনেকুৱা কথা বতৰা আছে আমি এতিয়া মিউজিয়ামখন চালোঁ দাদাই ধুনীয়াকৈ বুজাই দিলে আমাক এতিয়া মিউজিয়ামৰ পৰা ওলাম আৰু ওলাইছোঁ আৰু ঠিক আছে দাদা বাই বাই দেই